Students, welcome to my YouTube channel Ssp Tuition Centre. আজি আমি ডিসকাস কৰিব লৈছোঁ ক্লাছ 10ৰ এছামিজ সাবজেক্ট। এই এছামিজ সাবজেক্টত থকা বৰগীত কবিতাটোৰ থকা কিছুমান ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি কি কৰিম আজি ডিসকাস কৰিম। অলৰেডি আমি এই বৰগীত কবিতাটোৰ পৰা বহুত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন অলৰেডি আমি ডিসকাস কৰিছোঁ। তোমালোকে সেইবিলাক ভিডিঅ' চাব পাৰা। মই সেইবিলাকৰ ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা চাই ল'ব পাৰা। অলৰেডি আমি ক্লাছ 10ৰ ইংলিছ ছ'চিয়েল ছায়েন্সৰ বহুত কুৱেশ্যন আমি কি কৰিছোঁ ডিছকাছ কৰিছোঁ। সেইবিলাক MCQ হয়, VS টাইপ হয়, ডিছক্ৰিপটিভ টাইপৰ কুৱেশ্যন হয়, অলৰেডি আমি ডিছকাছ কৰিছোঁ। তোমালোকে সেইবিলাক চাব পাৰা। তেনেহ'লে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ কুৱেশ্যনটো হ'ল ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো কুৱেশ্যন হ'ল আমাৰ বৰগীতৰ পাঠৰ পৰা হয়। কি কৈছিল? ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এই কুৱেশ্যনটা ভেৰি ইম্পৰ্টেণ্ট হয়, আহি থাকে আমাৰ ফাইনেল ইয়াৰ কুৱেশ্যনত বা হাপিলি পৰীক্ষাত আহি থাকে। সেইকাৰণে এই কুৱেশ্যনটো আমাৰ ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে পঢ়ি ল'বা। কি কৈছিল? ব্ৰজাৱলী ভাষা বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এর এনসার হল ব্রজাবলী ভাষার এক প্রকাৰৰ কৃত্ৰিম উপভাষা। কি কৈছিল? ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কি কৃত্ৰিম উপভাষা। এই ভাষাৰ মূল ভেটি হৈছে কি মৈথিলী। এনে তোমালোকে বুজি পাৰিলা যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে কি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ অন্য ভাষাৰ সংমিশ্ৰণ হৈ ই এক স্বতন্ত্ৰ ৰূপ লাভ কৰিছে। ব্ৰজাৱলী ভাষাৰ কেইটামান বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ কি আমাৰ ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম উপভাষা। তোমালোকে বুজি পাৰিলা যে 1 নম্বৰ কি আমাৰ ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কি কৃত্ৰিম উপভাষা। 2 নম্বৰ কি আছে? ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে কি মৈথিলী। আমাৰ 2 নম্বৰ কি কৈছে যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে কি মৈথিলী। 3 নম্বৰ হৈছে ব্ৰজাৱলী ভাষাত মৈথিলীৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণ হয়। 4 নম্বৰত কৈছে কি যে ব্ৰজাৱলী ভাষা শ্ৰুতি মধুৰ। প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগে ইয়াক শ্ৰুতি মধুৰ কৰাৰ লগতে বিশেষ মাত্ৰা প্ৰদান কৰিছে। নেক্সট আমাৰ 4 নম্বৰ, এই সাহিত্যিক ভাষাৰ অন্য নাম ব্ৰজ বুলি বা ব্ৰজ বল বা ব্ৰজা বুলি। এই 5টা হ'ল আমাৰ কি ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ। তোমালোকৰ প্ৰশ্নত এনেকৈ আহিব পাৰে যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, বা তোমালোকে এনেকৈ আহিব পাৰে 2 নম্বৰ যে ব্ৰজাৱলী ভাষাৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। 2 নম্বৰ আহিব পাৰে বা 3 নম্বৰ এনেকৈ আহিব। 3 নম্বৰ আহিব পাৰে যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ বা 3টা বৈশিষ্ট্য উল্লেখ কৰা বা 4টা বৈশিষ্ট্য উল্লেখ কৰা। তেতিয়াহ'লে তোমালোকে কি যদি 2টা আহে 2 নম্বৰ আহে তাহলে ইয়াৰ পৰা তোমালোকে যিকোনো 2টা বৈশিষ্ট্য তুলি দিবা হৈ যাব। আৰু যদি 3টা আহে 3 মাৰ্কৰ কাৰণে 3টাই লিখিব কয় তেনেহ'লে তোমালোকে 3টা লিখি দিবা। যদি কয় 4 নম্বৰ আহে 4টা লিখিব কয় তেনেহ'লে তোমালোকে কি কৰিবা 4টা লিখি দিবা। আৰু যদি কয় যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, তাত 4 নম্বৰ দি আছে তেতিয়াহ'লে তোমালোকে 4টা লিখি দিলেও হ'ব বা 5টা লিখি দিলেও হ'ব। তেনেহ'লে যদি এই ভিডিঅ'টো আজি ইমানতেই। যদি ভিডিঅ'টো তোমালোকে ভাল পাই থাকা তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু যিসকলে আজি আমাৰ এই ভিডিঅ'টো চেনেলটো প্ৰথম চাই আছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স, ইংলিছ, অসমীয়া বিষয় আমি
বহুত ভিডিঅ' দিছোঁ আমি MCQ কুৱেশ্যন VST কুৱেশ্যন দিছোঁ তোমালোকে সেইবিলাক চাব পাৰা আৰু বন্ধু বান্ধৱৰ লগত এই চেনেলটো কি কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা তোমালোকৰ এটা কমেণ্টে আমাক ভিডিঅ' বনাবলৈ বহুত উৎসাহ যোগায় তেনেহ'লে আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰি মাৰিলোঁ থেংক ইউ ছ' মাছ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে